কলা কৌশল, চিত্ৰকলা আৰু আল্পনা বা ৰংগুলীয়ে মানুহৰ জীৱনলৈ নতুনত্ব আনি দিয়ে। ই মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলায়। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ নতুন সংস্কৃত পাঠ্যপুথি দেৱবাণী সংস্কৃতম সপ্তম শ্ৰেণীৰ সপ্তমঃ পাঠঃ কলা কৌশলম চিত্ৰকলা আল্পনা ৰংগুলী। এই পাঠটো অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। সপ্তমঃ পাঠঃ সপ্তম পাঠ অসমীয়া অনুবাদৰ সৈতে কোৱা হৈছে কলা কৌশলম চিত্ৰকলা অল্পনা ৰংগুলী। কলা কৌশল, চিত্ৰকলা আৰু অল্পনা বা ৰংগুলী। কলা কৌশলম জনান প্ৰভাৱী ৰূপেণ কৌশলতয়া চ কায়ানি নিষ্পাদয়িতুং শক্নোতি। কলা কৌশলে মানুহক দক্ষতাৰে আৰু ফলপ্ৰসূভাৱে কাম কৰিবলৈ সামৰ্থ্য কৰে। বিবিধানাং কৌশলানাং জ্ঞানেন জনাঃ নূতনানাং পৰিস্থিতিনাং প্ৰৌদ্যোগিকানাং চ অনুকূলতাং প্ৰাপ্নুৱন্তি। বিভিন্ন কৌশলৰ জ্ঞানে মানুহক নতুন পৰিস্থিতি আৰু প্ৰযুক্তিৰ সৈতে খাপ খুৱাই লোৱাত সহায় কৰে। নূতন কৌশলেন নিপুণতা আত্মবিশ্বাস আত্মসন্মানং চ বৰ্ধতে। নতুন কৌশলে দক্ষতা, আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি কৰে। কৌশলম উত্তম বৃত্তিনাং সম্ভাৱনানাং পদোন্নতিনাং চ দ্বাৰাণি উদ্ঘাটয়তি। কৌশলে ভাল জীৱিকাৰ সম্ভাৱনা আৰু পদোন্নতিৰ দুৱাৰ মুকলি কৰে। প্ৰভাৱিনঃ সামূহিককাৰ্যস্য চ কৃতে সশক্তং পাৰস্পৰিকং সংস্কাৰ কৌশলং চ অত্যাৱশ্যকম। প্ৰভাৱশালী সামূহিক কাৰ্য আৰু সবল পাৰস্পৰিক যোগাযোগৰ বাবে আৱশ্যক। দৈনন্দিন জীৱনস্য প্ৰভাৱীৰূপেণ মাৰ্গদৰ্শনায় সময় ব্যৱস্থাপনাং সংগঠনং প্ৰচাৰং ইত্যাদিনাং কৌশলানি অত্যাৱশ্যকানি সন্তি। দৈনন্দিন জীৱন সঠিকভাৱে পৰিচালনা কৰাৰ বাবে সময় ব্যৱস্থাপনা, সংগঠন আৰু যোগাযোগ আদি কৌশলসমূহ অপৰিহাৰ্য। অতঃ কৌশলং মানৱ জীৱনস্য বিভিন্ন ক্ষেত্ৰেষু সমুচিত নিৰ্ণয়ং কৰ্তুং শক্নুৱন্তি। গতিকে কৌশলে মানৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'বলৈ সামৰ্থ্য কৰে। অল্পনা ইতি পাৰম্পৰিক চিত্ৰকলা অস্তি। আল্পনা হৈছে এটা পৰম্পৰাগত চিত্ৰকলা। তস্য উপয়োগেন প্ৰায়ঃ আৰ্হি নিৰ্মাণং ভৱতি। ইয়াৰ দ্বাৰা সাধাৰণতে বিভিন্ন শৈলী বা আৰ্হি তৈয়াৰ কৰা হয়। প্ৰায়ঃ তণ্ডুলচূৰ্ণাদি প্ৰাকৃতিক সামগ্ৰীভিঃ নিৰ্মিতং নানা পূজা পৰ্ববিশেষেষু চ চিত্ৰিতং ক্ৰিয়তে। প্ৰায়েই চাউলৰ গুড়ি আদি প্ৰাকৃতিক সামগ্ৰীৰে ইয়াক তৈয়াৰ কৰা হয় আৰু বিভিন্ন পূজা পাৰ্বণ তথা বিশেষ উৎসৱসমূহত অংকন কৰা হয়। অল্পনা কেৱলম অলংকাৰ এব নাস্তি। আল্পনা কেৱল এক অলংকৰণ বা সজ্জা নহয়। তস্য প্ৰতীকাত্মক আধ্যাত্মিক মহত্বং চ অপি অস্তি। ইয়াৰ প্ৰতীকী আৰু আধ্যাত্মিক গুৰুত্বও আছে। অলিম্পন ইতি সংস্কৃত শব্দাৎ আল্পনা শব্দঃ আয়তি। সংস্কৃত অলিম্পন শব্দৰ পৰা আল্পনা শব্দটো আহিছে। তস্য অৰ্থঃ ভৱতি অংকনকাৰ্যম, যাৰ অৰ্থ হৈছে অংকন কৰা বা অংকন কাৰ্য। অল্পনা বিন্যাসাঃ বিবিধাঃ ভবিতুম অৰ্হন্তি। এই অল্পনাৰ আৰ্হিসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে। সৰ্বে প্ৰতীকাত্মকাঃ, আৰু সেই সকলোবোৰেই প্ৰতীকী। দুৰ্গা পূজা, লক্ষ্মী পূজা, সৰস্বতী পূজা, বিবাহ, গৃহপ্ৰৱেশ তথা প্ৰায়েষু মাংগলিক কাৰ্যেষু আল্পনা চিত্ৰিতং
কৰোতি। দুৰ্গা পূজা, লক্ষ্মী পূজা, সৰস্বতী পূজা, বিবাহ, গৃহপ্ৰৱেশ তথা প্ৰায় মাংগলিক অনুষ্ঠানত এই আলপনাৰ চিত্ৰ অংকন কৰা হয়। চিত্ৰকলা অল্পনা সৌভাগ্যস্য সমৃদ্ধি শুভস্য চ লক্ষণম ইতি মান্যতে। চিত্ৰকলাত আলপনাক সৌভাগ্য আৰু সমৃদ্ধিৰ শুভ কামনাৰ লক্ষণ বুলি মনা হয়। গৃহস্য প্ৰৱেশদ্বাৰে পূজা মণ্ডপ আদি মহত্বপূৰ্ণ স্থানেষু আলপনা নিৰ্মীয়তে। ঘৰত প্ৰৱেশ দ্বাৰত পূজা মণ্ডপ আদিত বিশেষ স্থানত এই আলপনা অংকন কৰা হয়। সৰ্বতো ভদ্ৰমণ্ডলম ইতি আলপনায়া উৎকৃষ্টম উদাহৰণম অস্তি। সৰ্বতো ভদ্ৰমণ্ডল হৈছে আলপনাৰ এটা উৎকৃষ্ট উদাহৰণ। চিত্ৰাংকনে নিপুণ জনঃ অল্পনা নিৰ্মাণে অপি কুশলঃ ভৱতি। চিত্ৰাংকনত নিপুণ ব্যক্তি আলপনা নিৰ্মাণতো কুশল বা পাকৈত হয়। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। তাৰ আগতে তোমালোকক অসমীয়া অনুবাদটো লিখিতভাৱে ইয়াত দিয়া হৈছে, অনুবাদটো চাবা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি পাঠৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। নমো নমঃ।